হেল্ল' এভৰিৱান, আজি মই দিনৰ ভাগত এতিয়াতো বৰ্তমান সন্ধিয়া 6টা বাজিলে আৰু আজি মই দিনৰ ভাগতে এটা কাম কৰিছিলোঁ। মোৰ যিযোৰ কাপোৰ স্কিন পেইণ্টিং কৰা মই পিন্ধিছিলোঁ, বহুতবাৰ ধুইছোঁৱে। আজি ধুইছিলোঁ, আজি ধুওঁতে আগত ধুইছোঁ যদিও মই ভিডিঅ' কৰা নাছিলোঁ কোনোদিন। আজি ভাবিলোঁ ভিডিঅ' এটা কৰোঁ ধোৱা কাপোৰযোৰৰ, কাৰণ বহুতেই সুধি থাকে যে স্কিন পেইণ্টিং কিট লৈছে বা এনেকৈ কাপোৰ কিনিছে, তেওঁলোকে সোধে আৰু কালাৰ যাব নেকি, ডিজাইনটো নোহোৱা হৈ যাব নেকি, সেইটো সুধি থাকে। প্ৰায় এই কুৱেশ্যনটোৰ মুখামুখি প্ৰায়ে হৈ আছোঁ। সেইকাৰণে ভাবিলোঁ ইউটিউবত বহুত আছে ভিডিঅ' তেনেকুৱা দিছে বহুতে, সেই ময়ো ভাবিলোঁ এটা ভিডিঅ' দিওঁ, যাতে মানুহবোৰে সেই কনফিউজনটো নাথাকে, তেওঁলোকৰ মানে ডাউট ক্লিয়াৰ হয়। সেইকাৰণে মই কাপোৰযোৰ আজি ধুইছিলোঁ আৰু কাপোৰযোৰ ধোৱাৰ ভিডিঅ' বনাইছোঁ আৰু ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু মই আপোনালোকক প্ৰায় কওঁ যে মোৰ মানে মোবাইল ধৰি দিয়া মানুহ নাই, অসুবিধা হয়, নিজে নিজে কৰিব লগা হয়। তাৰ মাজতে মই ভিডিঅ'টো দিছোঁ, চাব আপোনালোকে। এইযোৰ হৈছে কাপোৰযোৰ, এইযোৰ মই এবাৰ ধুলোঁ, কিন্তু আজি ভাবিছোঁ মই আকৌ এবাৰ ধুই আপোনালোকক দেখুৱাম কেনেকুৱা হয়। তেন্তে চাই থাকিব ভিডিঅ'টো। আৰু কয় ন মোৰ ভিডিঅ'টো ধৰিবলৈ মানুহ নাই, সেইকাৰণে এবাৰ ধৰি দিবলৈ, সেইকাৰণে চাই থাকিব নিজে কৰি। এয়া মই পানী ল'লোঁ বাল্টিত, আৰু বৰ্তমান মানে ঘৰত চাৰ্ফো নাছিলে, আৰু যি অকণ চাৰ্ফ আছিলে সেইকণেৰে সৈতে পটককৈ ধুই দেখালোঁ, কাৰণ মই কাপোৰ ধুই খুব বেছি বেয়া পাওঁ। আজি ধুলোঁ বাৰু এইযোৰ কাপোৰ। আৰু বহুতে সুধি থাকে চাবোন চাৰ্ফ দিলে কাপোৰযোৰ ৰং যাব নেকি, মানে ডিজাইনটো গুচি যাব নেকি, সেইকাৰণে আজি ভাবিলোঁ সম্পূৰ্ণকৈ দেখুৱাই দিওঁ। এয়া মই বাল্টিত পানী লৈ চাৰ্ফ ল'লোঁ, তাতে মই কাপোৰযোৰ ভাবিছিলোঁ অলপ সময় কাপোৰযোৰ অলপ ৰাখিম চাৰ্ফতে, কিন্তু যিহেতু ফুলৰ মানে ডিজাইনটোৰ কালাৰ নগ'লেও কাপোৰযোৰৰ পৰা অলপ কালাৰ গৈছিলে, সেইকাৰণে মানে চাৰ্ফত ৰাখি নথলোঁ, পটককৈ ধুই পেলালোঁ। আৰু এওঁক ক'লোঁ মোবাইলটো অলপ ধৰিবলৈ, তেওঁ যিহেতু মোবাইলটো অলপ ধৰি দিলে, সেইকাৰণে ধুবলৈ সুবিধা হ'ল। তেওঁ মোবাইলটো ধৰি আছিলে, আৰু এয়া কাপোৰযোৰ খচি ধুনীয়াকৈ ধুই কৰি দিলোঁ। আপোনালোকে ভিডিঅ' নিশ্চয় গম পাইছে ভিডিঅ'টো দেখি কি হ'ব পাৰে, ডিজাইনটো যাব পাৰে নে নোৱাৰে। আৰু ধুই লৈ যিহেতু ৰ'দটো অলপ কোমল আছিল, সেইকাৰণে ৱাশ্বিং মেচিনতে ড্ৰাই কৰি ল'লোঁ। এয়া কাপোৰযোৰ সম্পূৰ্ণ ধুনীয়া হৈ আছে, আৰু কোনো এটা ডিজাইনেই বেয়া হোৱা নাই। আৰু সিমানেই, আজি ভাবিলোঁ এইখিনিকে দেখুৱাওঁ, সেইকাৰণে আজি এইখিনি ভিডিঅ' বনালোঁ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।